সোনকালে তুমি আমাক এৰি গুচি গলা মা তোমাৰ কিছু সপোন আমি পুৰা কৰিব পাৰিলো আৰু কিছু অসম্পূৰ্ণ হৈ ৰ'ল মা তেনেকৈ নকবা মাজনী দেউতা মাৰৰ সপোন আছিল তোমালোকে নিজৰ ভৰিত থিয় হোৱা দেখা আৰু সমাজৰ কিছু মানুহৰ কন্যা সন্তানৰ প্ৰতি যি ভুল ধাৰণা সেই ভুল ধাৰণাটো তুমি তাক মিছা প্ৰমাণ কৰিলা মাজনী এতিয়া জীৱনত আগবাঢ়ি যোৱাটোহে আচল কথা মাজনী মাজনী ৰুটি দিলো খাই ইমান কষ্টখন কিয় কৰিব লাগে পেহী কিহৰ কষ্ট দিনটোৰ বাবে ওলাই যাবি খালি পেটে যাবি নেকি পেহী মাৰ আকস্মিক মৃত্যুৰ পিছত তুমি আমাক যিদৰে চম্ভালিছা তাক মই ভাষাৰে কেতিয়াও হ'ব হ'ব মোৰ এই অকলশৰীয়া জীৱনটো তহঁতেই জানো হাঁহিৰে উপচাই দিয়া নাই মইহে তহঁতৰ ওচৰত ধৰোৱা পেহী তেনে কথা নকবা নহলে মই কিন্তু একো নাখাওঁ তই তেনেকৈ নকবি তই তেনেকৈ ক'লে মই গুচি যাম কি কোৱা তুমি পেহী ব'লা ৰুটি দিয়া গ'ল হেল্ল' গুড মৰ্নিং গুড মৰ্নিং কি কৰি আছা আছো কিয় নাই মই তোমাৰ লগত ঘৰত যাব ওলাইছো তুমি চাগে পাহৰিলা আজি দেওবাৰ মোৰো বেংক বন্ধ আৰু তোমাৰো অফিচ বন্ধ হ'ব হ'ব জানো বিশেষ কথা এটা কাৰণে যাব ওলাইছো বেলেগ কথা কিনো দেউতা আছেনে ঘৰত দেউতা আছে কিন্তু মোক আগতে কৈ লোৱাচোন এই মোবাইলত ক'ব নোৱাৰিও মই আহি কম দিয়া আৰে না না মোক এতিয়া ক'ব লাগিব হ'ব হ'ব দিয়া এতিয়া ৰাখো মই বাই বাই শুনা হেল্ল' কিবা কথা আছিল নীৰজৰ দেউতাৰ লগত কিবা ঘটনা ঘটাইতো নেহা নয়না নয়না কি হ'ল বা এই সোফা টোফাবোৰ ভাল কৰি থচোন আলহী আহি আছে দেউতা অ দেউতা 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 পেহী কি হ'ল তই দেখোন উঠাত উঠাই আহিছ একো হোৱা নাই ঘৰত বজাৰ পাতি চব আছে নহয় কিবা কিবি নাই কিয় দেউতা এটা কাম কৰা নহ'লে ঘৰত যি যি বস্তু নাই তুমি লৈ আহা যোৱা আনিম দে আবেলিকৈ আনিম গৈ নহয় তুমি কথাটো বুজা নাই কি কি বুজা নাই মানে আজি দেওবাৰ ন তো মই ভাবিছিলো মাছ মাংস অলপ থকা হয় ভাল আছিলে ন এতিয়া যি আছে তাকে ৰান্ধ আবেলি লৈ মই লৈ আহিম বোলে নীৰজ আহি আছে কিয় যি আছে তাকে খাব আৰু আহিলে আহি থাকক মই কি কৰিম এতিয়া যা গৈ মাছ মাংস ভাল চাই লৈ আহিবি হ'ব দে ভালে আছে কি কৰি আছিলা আছিলো লোৱা চকলেট খাবা ভালে আছা নীৰজ আছো দিয়ক বৰ্তা আপোনালোকৰ ভালনে ৰাখিছে আৰু ঈশ্বৰে যেন তেনে কিবা কথা আছিলে বুলি কৈছিলা যে কোৱা আকৌ ৰচোন ল'ৰাটো আহি পাইছেহে উশাহটোতো ল'ব দে যাচোন যা পানী এগিলাচ লৈ যোৱা পানী এগিলাচ বৰ্তা পেহী আজি এটা ডাঙৰ কথা পাতিবলৈ আহিছো আচলতে মা দেউতাই আহিব লাগিছিল তেতিয়াহ'লে মা দেউতাকো লগত লৈ আহিব পাৰিলাহেঁতেন দেউতা নীৰজৰ মা দেউতা সৰুতে ঢুকালে কথাটো মই গমেই পোৱা নাছিলো বেয়া নাপাবা নাই নাই বৰ্তা কিয় বেয়া পাম এয়াই চব বাস্তৱ কোৱা কি ক'ব বিচাৰিছিলা সৰুতে মা দেউতা ঢুকোৱাৰ বাবে মই মামাহঁতৰ ঘৰতে ডাঙৰ দীঘল হ'ল ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে মামাও ঢুকাল আৰু মই তাত থকাটো মামীয়ে নিবিচাৰে সেইবাবে কাম বিচাৰি মই চহৰলৈ গুচি আহিলোঁ বহুত দিন প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছিলোঁ ভগৱানৰ কৃপাত ইৰিগেশ্যন ডিপাৰ্টমেণ্টত যেই পোষ্ট এটাত সোমাব পাৰিলোঁ বৰ্তমান মই তাতে কৰি আছোঁ আমাৰ পানীগাঁও অফিচটোত নেকি হয় তাকে মই অকলশৰীয়া মোৰ বিয়াৰ বাবে প্ৰেছাৰ দিবলৈ ঘৰত কোনো নাই তাকে মই থিৰাং কৰিছোঁ এইবাৰ অন্ততঃ বিয়াখন পাতিব লাগে ইমান ধুনীয়া ডেকা ল'ৰা এটা তাতে অকলশৰীয়া বিয়াখন পাতি পেলোৱা সেইবাবে মই আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোক যদি মই চাহ বনাব দেই শেৱালীক মোৰ ভাল লাগে জীৱনসংগী কৰিবলৈ মন যায় আপোনালোক অতিকৈ তাৰ আপোন আৰু আপোনালোকৰ অৱসৰে তাইক কথাষাৰ ক'বলৈ বেয়া পালোঁ ভাবিলোঁ আপোনালোকক কথাটো ক'বলৈ যাওঁ তিনিজনী ছোৱালীৰ বাপেক হৈ পৰিয়াল ওচৰ চুবুৰীয়াৰ
কত ককৰ্থনা শুনিলোঁ, তথাপি দেৱীহেন তিনিজনী ছোৱালীৰ মুখলৈ চাই কোনো দিনাখনেই এটা কৰ্কশ মাত দি নাপালোঁ। আৰু লাহে লাহে সিহঁতে প্ৰমাণ কৰিছে এইখন সভ্য সমাজত কিছু মানুহৰ ভুল। সিহঁতে প্ৰমাণ কৰিছে যে ছোৱালী মানে দুৰ্বল নহয়, ছোৱালী মানেই বুজা নহয়। ছোৱালী হৈ জন্ম লৈছে যেতিয়া প্ৰকৃতিৰ নিয়ম অনুসৰি সিহঁতক বিয়া দিবই লাগে। কিন্তু তোমাৰ নিচিনা স্পষ্টবাদী আৰু এজন সৎ ল'ৰা পালে ময়ো সুখী হ'ম। শেৱালী যিহেতু মেচিয়ৰ, তাইৰ জীৱনৰ সিদ্ধান্ত আমি লৈ ভুল নকৰোঁ, তাইয়ে লওক। তুমি মোক ভুল নুবুজিবা নীৰজ, তাইৰ মতামতটো তাইৰ পৰাই লওঁ। ভণ্টি, তাইক মাতচোন। শেৱালী, শেৱালী, পেহী চাহ উতলিছে ৰবা। চাহ হ'ব, এইপিনে আছোন। কোৱা পেহী। দেউতাই কিবা কয় বুলি। মই চাহকাপ লৈ আহো একেবাৰে। হ'ব, এখন এখন আছোন। চাহকাপ মানে উতলিছে। এই নীৰজে বোলে তোক পচন্দ কৰিছে। বিয়া কৰাব খোজে তোমাক। নীৰজক আমিও ভাল পাওঁ, জোঁৱাই হিচাপে পাবলৈ আমিও বিচাৰোঁ, কিন্তু তোমাৰ মতামত নোহোৱাকে আমি আগবাঢ়িব বিচৰা নাই। বিয়া সেই বাদ দিয়া মোৰ কথা। তোমাক আমি জোৰ নকৰোঁ, তুমি খোলা খুলিকৈ কৈ দিয়া। এই ঘৰটো বনাবলৈও বাকী আছে, আৰু তাতে ভনী দুজনীও। এই দেউতাৰতো আছো নহয়, এতিয়ালৈকে যিমানখিনি কৰিছা যথেষ্ট। নীৰজক তোমাৰ পচন্দ হয়নে নহয়? পচন্দ মানে এনে হয়, কিন্তু মানে মানে তলে তলে। কি তলে তলে, জাষ্ট পচন্দ হয়। আৰু বিয়া চিয়াত মই এতিয়া নবহো, আগে ঘৰ এটা বনাই তোমালোকক দি লওঁ, তাৰপিছত কিবা চিন্তা কৰিব পাৰি। আৰু ঘৰটো পিছতো হ'ব, তই কি বিয়া হয় আমাৰ লগত সম্বন্ধটো ছিঙি পেলাবি নেকি? মই কিন্তু সপ্তাহৰ 5 দিন ইয়াতে থাকিম। তেন্তে চিন্তা নাই। ভণ্টি, মিঠাই আন গজা, অহা মাহত আমাৰ শেৱালীৰ বিয়া। কি অহা মাহত? অহা মাহত নহ'ব দেই, অহা বছৰত বুলি কোৱা। পাৰিবি, অহা বছৰ হলে তই নীৰজৰ লগত নোৱাৰিবি, আৰু নীৰজৰ লগত বিয়া হবলৈ হলে অহা মাহতে কৰিব লাগিব। জীবন মায়ারে খেলা, ও মায়া কি যে মায়া। লগতে বদমাছটো যে তাই কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নহয়তো। ৰচোন তাইকে ফোন এটা কৰোঁ। আৰে জোন দেখোন। হয় জোন, হেল্ল', কি খবৰ? তোক ফোন কৰিম বুলি মই ভাবিয়ে আছিলো। কিয় কিবা বিয়া চিয়া ওলাইছে নেকি? আচলতে মই তোক লগ পাই পেলাই সকলোখিনি কম। তই যে অলপ আগত যে ফেচবুকত ফটো এখন যে দিছ, সেইটো কোনক? তই ধৰা পেলালি হবলা। তোৰ হ'বলগীয়া হাজবেণ্ড নেকি? শুনচোন, এই ল'ৰাটো যে বদমাছ বদমাছ মহা মহা বদমাছ। কি ধেমালি কৰিছ ন? নাই কৰা। হেৰি শুনচোন, তাক মই বহুত দিনৰ পৰা দেখি আছো, কোনোবা ছোৱালী এজনীৰ লগত গা গেলাই গেলাই বাইকত গৈ আছে। হ'বই নোৱাৰে, নীৰজ তেনেকুৱা নহয়। মই তাক চিনি পাওঁ। হয়তো চাগে তোৰ কিবা ভুল হৈছে। ভুল তোৰহে হৈছে, তইহে তাক চিনি পোৱা নাই। তোক যদি কিবা প্ৰমাণ লাগে মই তোক ফটো মাৰি তোক হোৱাটছএপত দি দিম। হ'ব দে, বাই। হেল্ল',
বেষ্ট ফ্ৰেণ্ড তাই মোক কেতিয়াও মিছা কথা ক'ব নোৱাৰে কি কৰোঁ মই নীৰজকে ফোন এটা কৰোঁ নেকি নাই নীৰজক যদি মই ফোন কৰোঁ আৰু সি যদি সঁচাই বদমাছ তেন্তে সি সতৰ্ক হৈ যাব যোনে কি প্ৰুফ দিয়ে মই চাই লওঁ ৱেইট কৰোঁ তাই প্ৰুফৰ কি কৈছা কিয় আজি অফিচলৈ নোযোৱা নেকি ডেটিং যাবলৈ মন আছে তোমাৰ লগত মোৰ বহুত কথা আছে তুমি এতিয়া ইমিডিয়েট আহা ইয়াত মই অফিচৰ পৰা বাহিৰে মই ডাইৰেক্ট আহি যাম ঠিক আছে এতিয়া মই যাওঁ দে বহুত দেৰি হৈছে হেল্ল' এইমাত্ৰ মই নীৰজক এই ছোৱালীজনীৰ লগত কথা পাতি থকা দেখিছোঁ তাক মই মাতি পঠিয়াইছোঁ এতিয়া সি আহিলক এশেকা দিম তাক আজি তই অধৈৰ্য নহবি কোন সি চিনিবই পৰা নাই সি আজি 3 বজাত তাইক লগ পাম বুলি কৈছে আজি হাতেলতে ধৰা পেলাম তাক তেতিয়ালৈকে তই তাক একো নকবি কিন্তু ইমান ধৈৰ্য মোৰ নাই লগ পালে তাক তই এতিয়া একো নকবি 3 বজালৈকেতো তই ধৈৰ্য ধৰ আচ্ছা ঠিক আছে বেংকে যাওঁ কি হ'ল লগত ইমান দম যে আজি আমি অফিচৰ পৰা বাহিৰে বজাৰলৈ যাম মানে বিয়াৰ বজাৰ এটা কাম কৰোঁ সন্ধিয়ালৈ যাওঁ কিয় 3 বজাত যাম 3 বজাতে যে কিয় কাৰণ বহুত বজাৰ আছে বিয়ালৈ দেখোন বেছি দিন নাই নহয় মানে 3 বজাত মানে মোৰ মিটিং এখন আছে মই 5টা বজালৈকে ফ্ৰী হৈ যাম আৰু এনেওতো তোমাৰ অফিচটো সন্ধিয়াই বন্ধ হয় তাৰপিছত আমি ধুনীয়াকৈ বজাৰ কৰি আহিম মানে 3 বজাত যিয়ে হয় নাযাওক কিয় তুমি মোৰ লগত নোযোৱা নহয় মানে মিটিংখন নথকাহেঁতেন ইমান নিষ্পাপ মুখখনৰ পিছত যে এটা বদমাছ সোমাই থাকিব কোনে জানে আৰে কি হ'ল তোমাৰ ব'লা যাওঁ আকৌ একো নাই দিয়া আজি বজাৰ থাকক আৰু তোমাৰ মিটিংখনেই ভালকৈ কৰিলোঁ ন ব'লা
ভান দেখাই তোমাৰ আচল স্বৰূপ ইয়াত লুকাই ৰাখিছিলা তুমি শেৱালি তুমি ভুল বুজিছা মোৰ নাম নলবি ভাল পাবি বিয়া পাতিবি আৰু তোৰ এই অপথ্যবোৰৰ লগত সম্পৰ্ক বনাবি মোক চম্ভালি কথা ক'ব তোৰ নজনা কৈ মই মোক চম্ভালিব লাগে মই মোক চম্ভালাৰ আগত তই চৰিত্ৰ চম্ভাল শেৱালি তুমি এইবোৰ কি কৈছা এতিয়া শেৱালিহে ভুল তোক বহুত দিনৰ পৰাই ছোৱালীজনীৰ লগত দেখি আছো মই এইক কৈছো তোৰ কথা তই ইমান নিজ মোৰ জীৱনটো কি হ'ল হয় শুনা শেৱালি কৈছো নহয় তোৰ মুখত মোৰ নাম নলবলৈ মামী চিন্তা নকৰিবা মই এম্বুলেন্সক খবৰ দিছো এম্বুলেন্স আহিব এতিয়া মামী মামী ধৈৰ্য ধৰা মামী ধৈৰ্য ধৰা এম্বুলেন্সক খবৰ দিছো মামী ধৈৰ্য ধৰা মামী ধৈৰ্য ধৰা এয়া কোন হয় তোমাৰ নীৰজ মই কি সুধিছো তোমাক নহয় মই তাৰ মামীহে মাক দেউতাক ঢুকোৱাৰ পিছত সি আমাৰ ঘৰতে আছিলে কিন্তু মোৰ অত্যাচাৰ কৰিব নোৱাৰে সি গুচি গৈছিলে হ'ব মামী তুমি মৰমতে থাকাচোন মামী ধৈৰ্য ধৰা আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত মায়েও বেমাৰত পৰিল ঘৰৰ মাটি বাৰী সকলো বিক্ৰী কৰিলো মায়ে ইমান অত্যাচাৰ কৰিছিলে তাৰ পাছতো নীৰজদাই আমাক পুহি ৰাখিছে মাৰ চিকিৎসা কৰিছে সঁচাকৈ নীৰজদা আমাৰ কাৰণে ভগৱান মই তোমাক ভুল বুজিলো নীৰজ ক্ষমা কৰি দিয়া প্লিজ ক্ষমা কৰি দিয়া নীৰজ তোক বহুত ভাল পায় কাৰণে আমাৰ নিৰ্মালীৰ লগত দেখি কিবা সন্দেহ কৰিছিলে তই যে কৈ থাক এই শেৱালি নহয় জানো হয় মামী মই শেৱালি আমাৰ বিয়াও ঠিক হৈ আছে তেন্তে তুমি মোৰ বৌ হবা ঐ নীৰজদা কিয় ইমান বেছি কৰি আছ হ'ব দে কিবা এটা হ'ল আৰু মই বেয়া পোৱা নাই ভুল মোৰেই মই তোমাক আধৰুৱা কাহিনী কলো ময়ো একো নজনাকে আপোনাক সন্দেহ কৰিলো হ'ব এতিয়া মোক হাস্পতাললৈ নে বেমাৰখন ভাল হলে তহঁতৰ বিয়াত এপাক নাচিব পাৰিম মই মৰিবলৈ হলে বিয়াখন নহ'বগৈ এইবোৰ কি কৈছে জীবন এখনি মায়াময় জীবনী মৰম মায়াৰে এটি কাহিনী
মাজতে নীৰজ আৰু শেৱালীৰ সুন্দৰভাৱে বিয়াখন হৈ গ'ল। শেৱালীৰ বেংকৰ ব্যস্ত জীৱন, নীৰজৰ চাকৰি, ভনীয়েকহঁতৰ ক্লাছ, বাপেকৰ চিকিউৰিটিৰ চাকৰি, পেহীয়েকৰ পাকঘৰ, তাৰ মাজতে বহু হাঁহি, সুখ, আনন্দ আৰু এটা সুন্দৰ জীৱন। কোনোবাই কৈছিল জীৱন জীৱন বৰ অনুপম। আপোনালোকেও আমাক দিয়া অফুৰন্ত মৰমৰ বাবে অশেষ ধন্যবাদ। আজি প্ৰত্যুত্তৰৰ শেষ খণ্ড। পৰৱৰ্তী সময়ত এখন নতুন ৱেব ছিৰিজৰ সৈতে দেখা দেখি হ'ম। শেষত আমাৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সপোনৰ নাও মায়াৰে সাৰথি লৈ আশাৰে বঠা বাই যাওঁ। জীৱনে কৈ কাহানী বা হাঁহিবোৰ লুকুৱাই থোৱা, মৰমে কয় কেতিয়াবা চকুৰ অতীত চাহিয়া।